নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিবলৈ লোৱা টপিকটোৰ নাম হৈছে এলজেব্ৰিক এক্সপ্ৰেছন আহক আমি এই টপিকটো আৰম্ভ কৰোঁ প্ৰথমতে জানিব লগা বস্তুটো হ'ল যে কনষ্টেন্ট এণ্ড ভেৰিয়েবল তাৰমানে কনষ্টেন্ট কাক কয় আৰু ভেৰিয়েবল কাক কয় এতিয়া কনষ্টেন্ট হৈছে এ চিম্বল হেভিং আ ফিক্সড নিউমেৰিকেল ভ্যালু তাৰমানে কনষ্টেন্ট হৈছে সেইবোৰ চিম্বল যাৰ এটা ফিক্সড নিউমেৰিকেল ভ্যালু থাকে ঠিক আছে আৰু ভেৰিয়েবল হৈছে a symbol which takes various numerical values তাৰমানে যিবোৰ চিম্বলৰ নিউমেৰিকেল ভ্যালুবোৰ চেঞ্জ হ'ব পাৰে বা ভেৰি হ'ব পাৰে সিহঁতক আমি ভেৰিয়েবল বুলি কওঁ যদি আমি কনষ্টেন্ট এণ্ড ভেৰিয়েবল এটা এক্সাম্পল দি চাব লাগে তেতিয়াহ'লে ধৰি লওক আমাৰ হাতত এটা সাৰ্কেল আছে এতিয়া এই সাৰ্কেলৰ সাপোজ চেণ্টাৰটো হৈছে আৰু ইয়াৰ ৰেডিয়াসটো হৈছে r ঠিক আছে চেণ্টাৰটো হৈছে o আৰু ৰেডিয়াসটো হৈছে r এতিয়া যদি আমি ইয়াৰ সাৰকামফাৰেন্স উলাব লাগে c কিমান হ'ব c = 2 pi r ঠিক আছে এই সাৰ্কেলটোৰ সাৰকামফাৰেন্স কিমান হ'ব c = 2 pi r এতিয়া যদি আমাৰ ৰেডিয়াসটো চেঞ্জ হয় তেতিয়া হলে এই সাৰকামফাৰেন্সটো আমাৰ কি হ'ব চেঞ্জ ঠিক আছে আমাৰ যেনেকৈ আমাৰ ৰেডিয়াসটো চেঞ্জ হ'ব আমাৰ এই সাৰকামফাৰেন্সটো চেঞ্জ হৈ থাকে তাৰ মানে এই ফৰ্মুলাটোত c আৰু r এই দুটা কি বুলি কোৱা হ'ব কিয়টো ভেৰিয়েবল বুলি কোৱা হ'ব কিয়টো ভেৰিয়েবল বুলি কোৱা হ'ব কিয়ৰ কাৰণে ভেৰিয়েবল বুলি কোৱা হ'ব কাৰণ ইহঁতৰ ভ্যালু ভেৰি কৰিব পাৰে বা ইহঁতে বেলেগ বেলেগ নিউমেৰিকেল ভ্যালুজ ল'ব পাৰে কিন্তু 2 আৰু পাই এই দুটা চিম্বলক আমাৰ কনষ্টেন্ট বুলি কোৱা হয় বা কনষ্টেন্ট বুলি কোৱা হয় কাৰণ ইহঁতৰ ভ্যালুবিলাক চেঞ্জ নহয় আৰু ইহঁতৰ ভ্যালুবিলাক ফিক্স থাকে 2 ৰ ভ্যালু সদায় ফিক্স হেতু হৈছে 2 আৰু পাইৰ ভ্যালু সদায় ফিক্স পাইৰ ভ্যালুটো কিমান হৈছে পাইৰ ভ্যালু হয় 22/7 বা ডেসিমেলত যদি আমি লিখো তেতিয়া হলে 3.14 এতিয়া 2 আৰু পাই কনষ্টেন্ট বুলি এই কাৰণে কোৱা হয় কাৰণ ইহঁতৰ যেটো নিউমেৰিকেল ভ্যালু আছে এই নিউমেৰিকেল ভ্যালুটো ফিক্স থাকে ঠিক আছে নেক্সট টপিকটো আগবাঢ়ো নেক্সট টপিকত আছে algebraic expression algebraic expression বুলি ক'লে আমি কি বুজি পাওঁ algebraic expression বুলি ক'লে আমি বুজি পাওঁ যে a combination of constants and variables connected by some or all of the four fundamental operations is called an algebraic expression ঠিক আছে তাৰ মানে algebraic হৈছে expression হৈছে a combination of constants and variables and সিহঁত connected হৈ আছে কেনেকে by the four fundamental operations এতিয়া four fundamental operations বুলি ক'লে আমি কি বুজি পাওঁ four fundamental operations in mathematics হৈছে plus minus multiplication আৰু division তাৰ মানে algebraic expression হৈছে কিছুমান constant আৰু কিছুমান variable যদি ইটোৱে আনটোৰ লগত plus minus multiplication বা divisionৰ দ্বাৰা relate হৈ থাকে বা associate হৈ থাকে সিহঁতক আমি algebraic expression বুলি ক'ব পাৰোঁ suppose 2 minus 3x plus 5y এইটো এটা algebraic expression কিহৰ কাৰণে কাৰণ ইয়াত কিছুমান কনষ্টেন্ট আছে ঠিক আছে আৰু কিছুমান ভেৰিয়েবল আছে আৰু এই কনষ্টেন্ট আৰু ভেৰিয়েবল এটাই আনটোৰ লগত মাইনাস বা প্লাসৰ দ্বাৰা এছ'চিয়েট হৈ আছে ঠিক আছে আমি ক্লিয়াৰ হলো যে algebraic expression বুলি ক'লে এটা কম্বিনেশন বুজো কম্বিনেশন কিহৰ কম্বিনেশন কনষ্টেন্ট আৰু ভেৰিয়েবলৰ কম্বিনেশন যেটো এছ'চিয়েট হৈ থাকে প্লাস মাইনাস মাল্টিপ্লিকেশন বা ডিভিশন তাৰ মানে এটা algebraic expressionত এই চাৰিটা অপাৰেশন গোটেইকেইটাও থাকিব পাৰে বা যিকোনো এটা বা দুটা এক্সপ্ৰেছন নো থাকিব পাৰে ঠিক আছে নেক্সট আমি চাম যে terms of an algebraic expression বুলি ক'লে আমি কি বুজি পাওঁ what are the terms of an algebraic expression the different parts of an algebraic expression separated
by the plus or minus are called the terms of an algebraic expression. তাৰমানে এটা algebraic expressionৰ যিবোৰ parts থাকে সেইবোৰ যদি প্লাস বা মাইনাসৰ দ্বাৰা কি হৈ থাকে সেপাৰেট হৈ থাকে ঠিক আছে প্লাস বা মাইনাসৰ দ্বাৰা যদি সেপাৰেট হৈ থাকে আমি হিহতক কি বুলি কম টার্মস বুলি কম algebraic expression টোৰ আমি হিহতক টার্মস বুলি কম ধৰি লওক আমাৰ হাতত এটা এক্সপ্ৰেছন আছে 5 minus 3x plus 4x square y ঠিক আছে আমাৰ হাতত এটা algebraic expression আছে এটো হৈছে 5 minus 3x plus 4x square y এতিয়া আমি জানো যদি হিহত প্লাস বা মাইনাসৰ দ্বাৰা কি হয় সেপাৰেট হৈ থাকে তেতিয়া হলে এই পার্টস বিলাকক আমি কি বুলি কম টার্মস বুলি কম ঠিক আছে এই পার্টস বিলাকক আমি টার্ম বুলি কম তাৰমানে এই এক্সপ্ৰেছনটোত আমাৰ তিনিটা টার্ম আছে ফার্স্ট টার্মটো হৈছে আমাৰ 5 ঠিক আছে ফার্স্ট টার্মটো হ'ব আমাৰ সেকেন্ড টার্মটো হৈছে আমাৰ minus 3x আৰু থার্ড টার্মটো হৈছে আমাৰ plus 4x square y ঠিক আছে এই তিনিটা টার্ম আছে এই পার্টিকুলার algebraic expression next টপিকত আমি চাম যে the various types of algebraic expression এতিয়া algebraic expression কোনবোৰ টাইপ থাকে first to কয় monomial এতিয়া monomial কাক কয় an algebraic expression which contains only one term তাৰমানে যিবোৰ algebraic expression কেৱল এটা টার্ম থাকে হিহতক আমি monomials বুলি কওঁ যেনেকৈ ধৰি লওক ফৰ এক্সাম্পল 5x এই 5x ত কেইটা টার্ম আছে এটা টার্ম আছে সেইকাৰণে ইহতক আমি কি বুলি কম monomials বুলি কওঁ 3xy এই algebraic expressionটোত কেইটা টার্ম আছে ইয়াতো এটা টার্মে আছে সেইকাৰণে আমি ইয়াক monomial সেকেন্ড তো হৈছে binomial কাক কয় an algebraic expression which contains two terms তাৰমানে যদি দুটা টার্ম থাকে হিহতক আমি কি বুলি কম binomial বুলি কম ধৰি লওক ফৰ এক্সাম্পল 5a plus 7b এতিয়া এই পার্টিকুলার algebraic expressionটোত আমি দেখিবলৈ পাওঁ যে ইয়াত দুটা টার্ম আছে ফার্স্ট টার্মটো হৈছে 5a আৰু সেকেন্ড টার্মটো হৈছে 7b তাৰমানে যিবোৰ algebraic expressionত দুটা টার্ম থাকে হিহতক আমি কওঁ binomial থার্ড টাইপটো হৈছে trinomial কাক কয় an algebraic expression which contains three terms তাৰমানে যিবোৰ algebraic expressionৰ তিনিটা টার্ম থাকে হিহতক আমি trinomials বুলি কওঁ ফৰ এক্সাম্পল ধৰি লওক আপোনালোকে 6a plus 7b plus 3c এতিয়া এই পার্টিকুলার algebraic expressionটো আমি দেখিবলৈ পাইছো যে ইয়াত তিনিটা টার্ম আছে ফার্স্ট টার্মটো হৈছে 6a সেকেন্ড টার্মটো হৈছে 7b আৰু থার্ড টার্মটো হৈছে 3c তাৰমানে যিবোৰ algebraic expressionৰ তিনিটা টার্ম থাকে হিহতক আমি কওঁ trinomial বুলি ঠিক আছে ফোর্থ টাইপটো হৈছে quadrinomials এটা quadrinomials কাক কয় an algebraic expression which contains four terms তাৰমানে যদি চাৰিটা টার্ম থাকে এটা algebraic expressionৰ হিহতক আমি কম quadrinomial বুলি ফৰ এক্সাম্পল 7x plus 3y plus 2z minus 6 এতিয়া এই পার্টিকুলার algebraic expressionত আমি দেখিবলৈ পাওঁ যে ইয়াত চাৰিটা টার্ম আছে ফার্স্ট টার্মটো হল আপোনাৰ 7x সেকেন্ড টার্মটো হল 3y থার্ড টার্মটো হৈছে 2z আৰু ফোর্থ টার্মটো হৈছে -6 তাৰমানে এনে ধৰণৰ যিবোৰ algebraic expression আছে য'ত চাৰিটা টার্ম আছে হিহতক আমি কম quadrinomials বুলি ঠিক আছে আৰু ফিফথ টাইপটো আমি কওঁ polynomials বুলি polynomials কাক কয় an algebraic expression which contains two or more terms তাৰমানে যিবোৰ algebraic expressionৰ দুটা বা দুটাতকৈ বেছি টার্ম থাকে হিহতক আমি কওঁ polynomials বুলি ফৰ এক্সাম্পল 4x square plus 3x
minus 12 এতিয়া এই পার্টিকুলার algebraic expression তো আমি দেখিবলৈ পাইছো যে ইয়াত দুটা বা তাতকৈ বেছি টার্ম আছে ইয়াত তিনিটা টার্ম আছে ফার্স্ট টার্ম তো হল 4x স্কয়ার সেকেন্ড টার্ম তো হল 3x আৰু থার্ড টার্ম তো হৈছে আপোনাৰ minus 12 এতিয়া এই পলিনোমিয়ালৰ ওপৰত আমি ডিটেইলছত আলোচনা কৰিম আমাৰ হায়াৰ ক্লাছ মানে ক্লাস 8 9 10 আমি এই ক্লাছত আমি পলিনোমিয়ালছৰ ওপৰত বেছি ডিটেইলছত আলোচনা কৰিম Next topic to hoise addition of algebraic expression. Tamne keneকৈ algebraic expression add koribo pare. Ami eto eta example loi bujim. The amak question to dise je add 5x square minus 7x plus 3, comma minus 8x square plus 2x minus 5 and 7x square minus x minus 2. Ama add koribo lage. Solution আমি ইয়াত দেখি আছো যে ইয়াত আমাৰ তিনিটা algebraic expression আছে প্ৰথমটো হৈছে 5x square minus 7x plus 3 ঠিক আছে plus second expression to হল minus 8x square plus 2x minus 5 ঠিক আছে আৰু third algebraic expression to হৈছে 7x square minus x minus 2 ইয়াত আমাৰ তিনিটা algebraic expression আছে আমি এটো প্লাস কেনে কৰিম আমাৰ ৰুল মতে আমি যিবোৰ লাইক টাৰ্মস আছে যিবোৰ লাইক টাৰ্মস আছে এবোৰক আমি সেপাৰেট কৰিম লাইক টাৰ্মস সেপাৰেট ঠিক আছে লাইক টাৰ্মস বোৰক আমি সেপাৰেট কৰিম এটো হৈছে আমাৰ ৰুল Like terms of separate kora mane ami prothom expression to sam the prothom expression to first term to ki hoy prothom expression or first term to hoise 5x square mi eta likhim 5x square thik ase etia second expression ot ami sam se x square thoka term kiba ase niki yate ami likhisu se second expression ot x square thoka term eta ase etu hoise minus 8x square ami eta likhidim minus 8x square ঠিক আছে the third term ot ami sam je x square thaka kiba amar term ase niki third expression to ami sam je x square thaka kiba term ase niki the third expression to ami likhisu je x square thaka term eta ase etu hoise 7x square ta mane plus 7x square ami eta likhidim plus 7x square ঠিক আছে etu ami bracket ot bitor next sign to আহিব plus কারণ আমাক এটা এড কৰিব দিয়া আছে bracket start আমি দিয়া next term to sum next term to হৈছে minus 7x আমি ইয়াত লিখিম minus 7x second algebraic expression to আমি sum যে x থকা কিবা term আছে নেকি আমি দেখিবলৈ পাইছো যে ইয়াত x থকা এটা term আছে সেইটো হৈছে plus 2x আমি ইয়াত লিখিম plus 2x third expression of sum যে আমি ইয়াতে x থকা কিবা টার্ম দেখিবলৈ পাওঁ ইয়াত x থকা টার্ম এটা দেখা পাইছো এটো হৈছে minus x এতিয়া আমি ইয়াত প্লাস নি লিখি পিনি আমি ইয়াত লিখিম minus x কিয় কাৰণ ইয়াত এটা প্লাস আছে আৰু ইয়াত এটা মাইনাস আছে আমি ইন্টিজাৰৰ ৰুল নম্বৰ 2 এই ৰুলটো পাই আহিছো ইয়াতে হ'ব minus x bracket close plus আগৰ এতিয়া ফার্স্ট এক্সপ্রেশন আমি দেখিছো যে 3 এটো হৈছে এটা কি কনস্ট্যান্ট আমি প্ৰথমতে কনস্ট্যান্ট তো লিখিলাম 3 এতিয়া সেকেন্ড এক্সপ্রেশনটো আমি চাম যে ইয়াত কিবা কনস্ট্যান্ট আছে নেকি হয় ইয়াত এটা কনস্ট্যান্ট আছে এটো হৈছে -5 আমি এটা লিখিম 3 minus থার্ড এক্সপ্রেশনটো আমি চাম যে ইয়াত কিবা কনস্ট্যান্ট আছে নেকি তো ইয়াত কনস্ট্যান্ট আছে এটা এটো হৈছে -2 আমি এটা লিখিম -2 bracket close ঠিক আছে next step আমি কি কৰিম যে first আমি যেটো এক্সপ্রেশনত আলু এই এক্সপ্রেশনৰ কমন কিবা আছে ইয়াতে আমি দেখিছো যে x স্কয়াৰ টো কমন আছে তে আমি x স্কয়াৰ টো সেপাৰেট কৰি দিম তাৰ মানে x স্কয়াৰ ইনটু ব্র্যাকেট স্টার x স্কয়াৰ যদি আমি কমন লওঁ ভিতৰত কি থাকিব 5 - 8 + 7 ঠিক আছে
সেম প্রসেস আমি কৰিম প্লাস ইয়াত কি কমন আছে ইয়াত কমন আছে এটাই এটা হৈছে x আমি x এই ভেৰিয়েবলটো উলিয়াই লম x ইনটু ব্র্যাকেট স্টার্ট x যদি আমি কমন লম কি বাকি থাকিব -7 plus 2 minus 1 ঠিক আছে প্লাস আর থার্ড এক্সপ্রেশনটো আমি দেখিছো থার্ডটো আমি দেখিছো যে ইয়াত একো কমন লবলগিয়া নাই এই গোটেইটা কনস্ট্যান্ট এখানে আমি লিখি দিম 3 minus 5 minus ঠিক আছে নেক্সট স্টেপ আমি কৰিম কি যে ব্র্যাকেটৰ ভিতৰত যি প্লাস আছে বা মাইনাস আছে আমি তাৰ অপাৰেশন খিনি কৰি লম এতিয়া ইয়াত কি আছে 5 minus 8 5 minus 8 কৰিলে কিমান হয় -3 -3 plus 7 কিমান হ'ব 4 ঠিক আছে 4 আগত আমি x স্কয়ার এটা কমন লৈছিলো তাৰ মানে 4 into x স্কয়ার 4x ঠিক আছে প্লাস -7 plus 2 এই অপারেশনটো যদি আমি কৰো তেতিয়া হলে আমি কি পাম -7 plus 2 কৰিলে পাম আমি -5 -5 -1 কিমান হ'ব আমাৰ -6 কমন আছিলে আমাৰ কিমান x এটা আমি x টো লিখি দিম প্লাস লাষ্টৰ টাৰ্মটো যদি আমি চাওঁ তাত দেখিবলৈ পাওঁ যে 3 minus 5 কিমান হয় -2 আৰু -2 আৰু -2 কিমান হ'ব -4 ঠিক আছে তো আমাৰ ফাইনাল আনসাৰটো হ'ব 4x square minus 6x minus এটা হৈছে আমাৰ ফাইনাল আনসাৰ ঠিক আছে এতিয়া আমি নেক্সট টপিকটো আগবঢ়াম নেক্সট টপিকটো হৈছে subtraction of algebraic expression algebraic expression কেনেকৈ subtract কৰিব পাৰি ইয়াতে প্ৰশ্ন দিছে যে subtract 2x square minus 5x plus 7 from 3x square plus 4x minus 6 তাৰ মানে ইয়াত কৈছে যে 3x square plus 4x minus 6 ইয়াৰ পৰা আমি এই পাৰ্টিকুলাৰ এক্সপ্ৰেশনটো মাইনাস কৰিব লাগে কেনেকৈ কৰিম সলিউশন আমি লিখিলাম 3x square plus 4x minus 6 minus কি কৰিব লাগিব কোনটো এক্সপ্ৰেশন এই এক্সপ্ৰেশন কি আছে ইয়াত 2x square minus 5x plus 7 ঠিক আছে তো আমি কি পাম 3x square plus 4x minus 6 minus 2x square ইয়াত মাইনাস আছে ইয়াতো মাইনাস আছে মাইনাস মাইনাস কিমান হ'ব প্লাস 5x ইয়াত প্লাস আছে ইয়াত মাইনাস আছে প্লাস মাইনাস কিমান হ'ব -7 ঠিক আছে আগৰ এক্সাম্পলটো কৰাৰ নিচিনা আমি ইয়াতো লাইক টার্ম বিলাক পাছিলো তাৰ মানে প্ৰথমতে আমি দেখিছো যে 3x square তাৰ মানে x square আছে এতিয়া আমি ইয়াতে চাম যে x square ক'ত আছে ইয়াত নাই ইয়াত আছে তেতিয়া হলে আমি লিখিম 3x square minus 2x square ঠিক আছে নেক্সট আমি চাম নেক্সট টার্মটো কি হয় নেক্সট টার্মটো হৈছে +4x আমি এটা লিখি দিম +4x আমি এতিয়া x থকা টার্ম বিলাক বিচাৰিম ইয়াতে x নাই ইয়াতো x নাই ইয়াত আছে তাৰমানে 4x + 5x ঠিক আছে তাৰ পাছত আমি চাম যে থাৰ্ড কনস্ট্যান্ট কি আছে ইয়াতে আমি দেখিছো -6 আছে আমি লিখি লম -6 আৰু কনস্ট্যান্ট কি আছে -7 ঠিক আছে এতিয়া আমি যে ক্যালকুলেশন কৰিম এই ক্যালকুলেশনটো কৰিম আমি লাইক টার্মস বিলাকৰ মাজত তাৰমানে এই কি টার্ম আছে x square ৰ লগত x ৰ লগত আৰু কনস্ট্যান্টৰ লগত তাৰ মানে 3x square minus 2x square কৰিলে কিমান হ'ব 3 minus 2 কমন লৈছিলো আমি x square ঠিক আছে 3 minus 2x square প্লাস ইয়াত যদি আমি কমন লওঁ কমন কিমান ল'ব পাৰিম ইয়াত কমন আমি x ল'ব পাৰিম x যদি আমি কমন লওঁ তেতিয়াহলে কি বাকি থাকিব 4 plus 5 ঠিক আছে আৰু লাষ্টৰ টার্মটো হৈছে -6 - 7 এখানে মাইনাস কিমান হ'ব -13 ঠিক আছে
এতিয়া এইটো যদি আমি সলভ কৰিব পাম 3 minus 2 is 1 ইয়াত এটা x square আছে তাৰমানে 1x square by x square plus 4 plus 5 হৈছে 9 9 into x এটো হ'ব আমাৰ 9x আৰু লাষ্টত থাকিব minus 30 এটো হৈছে আমাৰ আনসাৰ ঠিক আছে নেক্সট টপিক তো লাগবাৰো Next topic to is multiplication of algebraic expression. Algebraic expression can I multiply with algebraic expression can I multiply with. Yet I say the multiply 5ab square cq by 7a square bc. আমি কি কৰিব লাগিব আমি 5ab square cq ও 7a square bc ৰে multiply কেনেকৈ কৰিম সলিউশন আমি লিখিম ফাৰ্স্টতে কনস্ট্যান্ট বোৰ আমি সেপাৰেট কৰিম ইয়াত কনস্ট্যান্ট কি আছে 5 আছে আৰু 7 আছে তাৰমানে 5 into 7 ঠিক আছে আগৰ एग्जांपल কেটাত কৰাৰ নিচিনা আমি ইয়া লাইক টার্ম বিলাক বিচাৰিম তাৰমানে ইয়াত যিবোৰ ভেৰিয়েবল একে হয় সেইবিলাকক আমি ফাৰ্স্টতে মাল্টিপ্লাই কৰিম ইয়াত কোনবোৰ ভেৰিয়েবল একে হয় প্ৰথম আছে a তাৰমানে a into Next term to আমি দেখিছো a লট কেছে a to the power 2 ঠিক আছে a into a square multiply next আমাৰ কি আছে লাইক টার্ম b square আছে তাৰমানে আমি এটা লিখিম b square into next ইয়াতে আছে b ঠিক আছে multiply আৰু লাষ্টৰ টার্মটো কি আছে c cube আমি লিখিম c cube multiply কি আছে c into c ঠিক আছে এতিয়া 5 into 7 কৰিলে আমি কিমান পাম 35 into আপোনালোকে মনত ৰাখিব এটা ৰুল suppose a to the power x into a to the power y যদি a to the power x হয় তাৰ লগত যদি a to the power y কৰিব লাগে Our answer to hoy a x plus y ঠিক আছে এই রুলটো যদি আমি ইউজ কৰো তেতিয়াহলে আমি এটা কি পাম a to the power 1 plus ঠিক আছে into same rule use কৰিম b to the power প্ৰথম পাৱাৰটো কিমান আছে 2 আছে 2 plus কিমান হ'ব ইয়াত 1 আছে plus ঠিক আছে লাষ্টত কি আছে আমাৰ c to the power 3 আৰু ইয়াত কি আছে c to the power 1 আছে যদি একো নাই তাৰমানে 1 আছে c to the power 3 plus 1 তাৰমানে আমাৰ ফাইনাল আনসাৰটো কিমান হ'ব 35 a to the power 3 b to the power 3 আৰু c to the power 4 ঠিক আছে এইটো হৈছে আমাৰ নেক্সট টপিকটো লাগবাৰো Next topic to কৈছে যে multiplication of a monomial and a binomial তাৰ মানে এটা monomial আৰু এটা binomial আমি কেনেকৈ multiply কৰিম এটো এটা एग्जांपल দিছাম আমি ইয়াতে কৈছে যে multiply 3x by 2x plus 5y তাৰ মানে আমি কি কৰিব লাগিব ইয়াত কৰিব লাগিব যে 3x ক আমি 2x plus 5y লগত multiply কৰিব লাগে ঠিক আছে ইয়াৰ লগত আমি multiply কৰিব লাগে আমি এটো multiply কেনে কৰিম ফাৰ্ষ্টতে আমি লম যে 3x into 2x কৰিম আমি ঠিক আছে আৰু সেকেন্ড স্টেপত আমি কৰিম 3x into 5y কেনে কৰিম একদম সিম্পল 3x into 2x এটো হৈ গল আমাৰ ফাৰ্ষ্ট স্টেপ এতিয়া আমি সাম যে ইয়াতে যেটো বাইনোমিয়াল আছে এই বাইনোমিয়ালৰ মাজৰ সাইনটো কি আমি দেখিছো যে ইয়াৰ বাইনোমিয়ালটোৰ মাজৰ সামটো হৈছে সাইনটো হৈছে প্লাস এখানে আমি এটা প্লাস লগাই দিম ব্র্যাকেট স্টার নেক্সট স্টেপত কৰিব লাগিব 3x into 5y ঠিক আছে 3x into 5y এতিয়া এই এক্সপ্রেশনটো আমি কেনেকৈ মাল্টিপ্লাই কৰিম অতি সিম্পল কনস্ট্যান্ট কিটা আমি প্ৰথমতে মাল্টিপ্লাই কৰিলাম কনস্ট্যান্ট আছে 3 আৰু 2 তাৰ মানে 3 into 2 আছে 6
তাৰপিছত ভেৰিয়েবল আছে x আৰু y এই দুটা হৈছে লাইক টাৰ্ম যেহেতু লাইক টাৰ্ম আমি লিখিব পাৰোঁ 6x to the power 2 যেহেতু ইয়াত দুটা আছে 1 ইয়াত এটা আছে 1 তো 1 plus 1 আগৰ ৰুলটো দেখাৰ নিচিনা 6x to the power 2 সাইনটো হ'ব প্লাস সেম প্ৰসেস লৈ পেলাই আমি যদি আগবাঢ়ো তেতিয়াহ'লে আমি দেখা পাম ইয়াত কনস্ট্যান্ট আছে 3 আৰু ইয়াত কনস্ট্যান্ট আছে 5 তাৰ মানে 3 into 5 হৈছে 15 আৰু ইয়াত দুটা ভেৰিয়েবল আছে এটা ভেৰিয়েবল আছে x আৰু এটা ভেৰিয়েবল আছে y কিন্তু এই দুটা লাইক টাৰ্ম নহয় মানে একে টাৰ্ম নহয় তো আমি ইহঁতক মাল্টিপ্লাই কৰিলে কি পাম 15x y তো আমাৰ আনসাৰটো হৈছে 6x square plus 15x y ঠিক আছে নেক্সট টপিকলৈ আগবাঢ়ি ইয়াতে কৈছে যে মাল্টিপ্লিকেশন অফ টু বাইনোমিয়াল যদি দুটা বাইনোমিয়াল দিয়া হয় কিয়দক আমি কেনেকৈ মাল্টিপ্লাই কৰিম এটো আমি এটা এক্সাম্পল কৰি চাম ইয়াতে কৈছে যে মাল্টিপ্লাই 3x plus 5y and 5x minus 7y তাৰ মানে এই দুটা আমি কি কৰিব লাগে মাল্টিপ্লাই কৰিব ঠিক আছে 3x plus 5y আৰু 5x minus 7y আমি মাল্টিপ্লাই কৰিব লাগে ইয়াৰ ৰুলটো একেটাই 3x এৰে আমি প্ৰথমতে 5x minus 7y এবাৰ মাল্টিপ্লাই কৰিম তাৰ পাছত 5y ৰে আমি আকৌ এবাৰ 5x minus 7y মাল্টিপ্লাই তাৰ মানে কেনেকৈ কৰিম আমি 3x into 5x minus 7y ঠিক আছে এতিয়া মন কৰিব লগা বস্তুটো হ'ল যে ইয়াৰ মাজত কি সাইন আহিব প্লাস আহিব নে মাইনাস আহিব আপুনি মন কৰিব যে আমি ফাৰ্স্ট algebraic expression to যেটো টার্ম আছে এটোৰে আমি মাল্টিপ্লাই কৰি আছো তাৰমানে 3x plus 5y তে আমি 5x minus 7y মাল্টিপ্লাই কৰি আছো তো 3x আৰু 5y ৰ মাজত থকা সাইনটো আছে প্লাস এখানে ইয়াত আহিব প্লাস ঠিক আছে যদি আমি এটা প্লাস লও নেক্সট টার্মটো আমাৰ কিমান হ'ব 5y তাৰমানে 5y into 5x minus 7y ঠিক আছে এইটো হে আগৰ এক্সাম্পলটো নিচিনাই কৰিম প্ৰথমতে কি কৰিম 3x into 5x কৰিব লাগিব 3x into 5x কৰিম ফাৰ্স্ট সাইনটো আছে মাইনাস এখানে লগাই দিম মাইনাস তাৰপিছত কৰিম আমি 3x into 7y এইটো হৈ গ'ল আমাৰ ফার্স্ট পার্ট তার পাছত সাইনটো আছে প্লাস যেটো আছে প্লাস আমি ইয়াত লিখিম প্লাস প্লাস কিমান হ'ব 5y into 5x ইয়াতে আছে মাইনাস সাইন এখানে আমি এটা মাইনাস সাইন লগাই দিম 5y into 7y ঠিক আছে 5y into 7y এটো হৈ গ'ল আমাৰ সেকেন্ড পার্ট এতিয়া আমি যদি এটা মাল্টিপ্লাই কৰো কি পাম প্ৰথমতে কনস্ট্যান্ট মাল্টিপ্লাই কৰিম 3 into 5 হৈছে 15 দুইটাৰে কোন ভেৰিয়েবল দুটা হৈছে x তাৰ মানে দুইটা ভেৰিয়েবল লাইক টার্ম হয় এখানে x to the power 2 মাইনাস এটা মাইনাস সাইন আছে এখানে মাইনাস আকৌ একেদৰে 3 into 7 কনস্ট্যান্ট মাল্টিপ্লিকেশন এটা হৈছে 21 যেটা ভেরিয়েবল আছে এটা লাইক টার্ম নহয় আনলাইক টার্ম হয় এখানে 21x y ঠিক আছে নেক্সট সাইনটো আছে প্লাস এটা আমি প্লাস লগাই দিম কনস্ট্যান্ট মাল্টিপ্লাই কৰিলে কি পাম 5 into 5 এটা হৈছে 25 আৰু ইয়াটো ভেৰিয়েবল দুটা সেম নহয় এটা আছে x y ঠিক আছে নেক্সট সাইনটো আহিব মাইনাস এটা আছে মাইনাস কনস্ট্যান্ট যদি আমি মাল্টিপ্লাই কৰো আমি পাম 5 into 7 এটা হৈছে 35 আৰু ইয়াত ভেৰিয়েবল দুটা হৈছে y আৰু y তাৰমানে লাইক টার্ম হয় এটা মাল্টিপ্লাই কৰিলে আমি পাম y স্কয়ার ঠিক আছে এতিয়া নেক্সট বা লাস্ট স্টেপত আমি চাম যে একে ভেৰিয়েবল থকা কিবা টার্ম আছে নি 15x square হৈছে আমাৰ ফাৰ্স্ট টার্ম এটা x square থকা কিবা টার্ম আছে নেকি ইয়াতো নাই আমি লিখি দিম 15x square
ঠিক আছে তাৰ পিছত আমি চাম সেকেন্ড টার্ম হৈছে -21xy এতিয়া আমি চাব লাগিব যে xy থকা কিবা টার্ম আছে নেকি হয় আমি দেখি পাইছো যে ইয়াত এটা xy থকা টার্ম আছে এটো হৈছে +25 তাৰ মানে প্ৰথমতে আমি এইটা সিম্পলিফাই কৰিব লাগিব সিম্পলিফাই কৰিব লাগিলে আমি কি কৰিম ইয়াত কৰিম যে -21xy +25xy তাৰ মানে -21 +25 কিমান হ'ব -21 +25 হৈছে +4 তাৰ মানে আমাৰ ভ্যালুটো হ'ব +4xy আৰু লাষ্টৰ টার্মটো হৈছে 35y² -35y² ইয়াত আমি দেখিছো যে y² থকা আৰু বেলেগ টার্ম নাই এখানে আমি ডাইরেক্ট এটা লিখি দিম -35y²। ঠিক আছে আশা কৰো আজিৰ আমাৰ যিখিনি থিওৰি ক্লাস আছিল এই থিওৰি ক্লাসত আপোনালোকৰ algebraic expression চ্যাপ্টাৰটো ক্লিয়াৰ হৈছে আমি নেক্সট ভিডিঅ'ত সাম কিছুমান অংক কৰিবলৈ চেষ্টা কৰিম algebraic expressionৰ ওপৰত যদি আপোনালোকে আজিৰ ক্লাসটো ভাল পালে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'খন লাইক আৰু শ্বেয়াৰ কৰিব আৰু আহিব লগা দিনবোৰত এনেকুৱা টিউটৰিয়েল পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আমি আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিছো টেলিগ্ৰাম চেনেলৰ লিংকটো হৈছে maths gurukul ab এই লিংকটোলৈ গৈ আপোনালোকে ফলো কৰিব ইয়াত আমি ৰেগুলাৰলি আমাৰ ক্লাছৰ যিবোৰ পিডিএফ আছে এই পিডিএফ বোৰ প্ৰেক্টিস কোৱেশ্চন আৰু ৰেগুলাৰ আমি আপডেট দি থাকো আপোনালোকে সেইবোৰ প্ৰেক্টিস কৰিব পাৰিব আৰু সিহঁতৰ আনসাৰ আমাৰ লগত শ্বেয়াৰ কৰি আমি সেই আনসাৰবোৰ ডিসকাস কৰিম ধন্যবাদ